মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। পাঠটোৰ নাম পুহৰৰ বাটেৰে আগবঢ়া গাঁওখন, লেখক জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই। পাঠটোৰ বিষয়বস্তু সম্পৰ্কে বহলাই আলোচনা কৰাৰ পূৰ্বে লেখক পৰিচয় জানি লওঁ আহা। লেখক জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁইৰ জন্ম হৈছিল ধেমাজি জিলাৰ মাছখোৱা মৌজাৰ বৰবাম গোহাঁই গাঁৱত। ধেমাজি মহাবিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিভাগত সুখ্যাতিৰে ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। দুবছৰ ধেমাজিৰ মৰিধল মহাবিদ্যালয়ত চুক্তিভিত্তিত অধ্যাপনা কৰাৰ পিছত বৰ্তমান অসমৰ আগশাৰীৰ দৈনিক বাতৰি কাকত আমাৰ অসমৰ জ্যেষ্ঠ উপসম্পাদক হিচাপে তেখেত কৰ্মৰত। ইতিমধ্যে বিভিন্ন বাতৰি কাকতত তেখেতৰ লেখা প্ৰকাশ পাইছে। পাঠটোত ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিলোমিটাৰ আঁতৰত অৱস্থিত এখন গাঁও পিপলান্তিৰ বিষয়ে লেখকে বৰ্ণনা কৰিছে। এই গাঁওখন বৰ্তমান কেৱল ভাৰততে নহয়, পৃথিৱীৰ ভিতৰতে এখন বিখ্যাত গাঁও। সকলো ভাৰতীয়ই এই গাঁওখনক লৈ গৌৰৱ কৰিব পাৰোঁহক। তোমালোকৰ বাৰু জানিবৰ মন নাযায়নে পিপলান্তি গাঁওখন কিয় পৃথিৱী বিখ্যাত? আহাচোন গাঁওখনৰ বিষয়ে অলপ জানো। বৰ্তমান সকলোৰে আদৰ্শ গাঁও হিচাপে পৰিগণিত হোৱা পিপলান্তি গাঁওখনে এসময়ত পৰিৱেশ প্ৰদূষণৰ সমস্যাৰ সন্মুখীন হৈছিল। পিপলান্তি গাঁওখন প্ৰাকৃতিক সম্পদত অতি চহকী আছিল। মাৰ্বল পাথৰৰ বাবে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰা পিপলান্তি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে। এই বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হ'বলৈ আৰম্ভ কৰে। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত অহৰহ খনন কাৰ্য চলাৰ ফলত পিপলান্তি গাঁৱৰ পৰিৱেশ দূষিত হ'বলৈ ধৰে। গছ-গছনিৰ সংখ্যা কমি অহাত বৰষুণৰ পৰিমাণ কমি যাবলৈ ধৰে। বৰষুণৰ পৰিমাণ কমি যোৱাৰ ফলত ভূগৰ্ভৰ পানীৰ পৰিমাণ হ্ৰাস পায়। ফলত খেতি-বাতি কৰিবলৈ মানুহে পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। কৃষিভূমিৰ উৰ্বৰা শক্তি হ্ৰাস পায়, ভূমিস্খলন হয়, নৈ, জলাশয়, পুখুৰী আদিৰ পানীও প্ৰদূষিত হয়। মানুহে অলপমান বিশুদ্ধ বতাহৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। প্ৰদূষিত পানী খোৱাৰ বাবে মানুহৰ বিভিন্ন বেমাৰ আজাৰ বৃদ্ধি পায়। চৰাই-চিৰিকটি আৰু জীৱ-জন্তুৰ সংখ্যাও হ্ৰাস পায়। আনকি খাদ্যৰ বাবে ঘাঁহৰ অভাৱৰ বাবে মানুহে পশুপালন কৰিবও নোৱাৰা হয়। লাহে লাহে পিপলান্তি গাঁৱৰ মানুহবোৰক দৰিদ্ৰতাই কোঙা কৰি পেলালে। বগা মাৰ্বল পাথৰৰ দৰে মূল্যৱান প্ৰাকৃতিক সম্পদৰ মুনাফাও পুঁজিপতি ব্যৱসায়ীসকলেহে ভোগ কৰিবলৈ পায়। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালবোৰৰ যুৱকসকলে কাম বিচাৰি জয়পুৰ, ভোপাল, ইন্দোৰ, হায়দৰাবাদ, দিল্লী, মুম্বাইলৈ যাবলৈ আৰম্ভ কৰে। এনেদৰে প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ পিপলান্তিৰ গাঁওখন মানুহৰ বিবেচনাহীন কাৰ্যৰ বাবে এদিন ধ্বংসৰ গৰাহলৈ গতি কৰিছিল।